বৰ্তমান বিশ্বৰ প্ৰায় বহুকেইখন ৰাষ্ট্ৰত মুছলমান সমাজক এটা নেতিবাচক দৃষ্টিৰে চোৱা হয়। ইয়াৰ বাবেই কিন্তু মুছলমান সমাজখনেই দায়ী। কিয় মই এই কথাটো ক'বলৈ বাধ্য হৈছোঁ? মোৰ এই ভিডিঅ'টো ভালকৈ শুনক, তেতিয়া নিশ্চয় উপলব্ধি কৰিব পাৰিব। কালি মই ফেচবুকত এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ নলবাৰীৰ মাধুৰ্য বৰ্মন নামৰ আছু নেতাজনৰ হত্যাকাণ্ডৰ সন্দৰ্ভত। তাত উল্লেখ কৰিছিলোঁ যে ৰ'জ আলীক এনকাউণ্টাৰ কৰাটো হয়তো পৰিস্থিতি সাপেক্ষ আছিল আৰক্ষীৰ বাবে। আৰু এই ভিডিঅ'টো যেতিয়া পোষ্ট কৰিলোঁ, পোষ্ট কৰাৰ পিছত দেখিলোঁ যে একাংশ মুছলমান বন্ধুৱে মন্তব্যত বিভিন্ন ধৰণৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে। আৰু সেই স্ক্ৰীনশ্বটসমূহ আছিল এনেকুৱা ধৰণৰ যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱা হিন্দু অপৰাধীৰ বাতৰিৰ স্ক্ৰীনশ্বট তেওঁলোকে শ্বেয়াৰ কৰিছিলে। এই কথাখিনিৰ পৰা এনেকুৱা যেন অনুমান হৈছে যে তোমালোকেও বিষ্ঠা পান কৰিছা, গতিকে আমিও বিষ্ঠা পান কৰিব পাৰোঁ। যদি সেই ধাৰণাৰে সমাজ এখন আগবঢ়া যায়, তেতিয়াহ'লে সমাজখনৰ কেনেকৈ উন্নতি হ'ব? মোৰ কালিৰ ভিডিঅ'টোত পোষ্ট কৰা মুছলমান বন্ধুসকলে সেইটোকেই প্ৰমাণ কৰা যেন অনুমান হৈছে। এই ধৰণৰ সমস্যাৰ পৰা সমাধান পোৱাৰ বাবে জ্যেষ্ঠ ভাতৃ তথা সংবাদকৰ্মী ছাজাদুল ৰাণা হুছেইন দাই ফেচবুকত মুখ্যমন্ত্ৰীক আহ্বান কৰি এটা সুন্দৰ পোষ্ট শ্বেয়াৰ কৰা দেখিছোঁ। ৰাণাদাৰ পোষ্টটোৰ সাৰমৰ্ম এনেধৰণৰ: তেওঁ মুখ্যমন্ত্ৰীক আহ্বান কৰিছে যে অতি কমেও 500মান নৱচেতনাৰ মুছলমান যুৱক যুৱতীক লৈ এটা মুছলমান সমাজ সংস্কাৰ নামৰ গোট এটা খোলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক, যিটোৰ উদ্দেশ্য হ'ব মুছলমান সমাজত চলি থকা অতিগৰামী ধৰ্মান্ধতা দূৰ কৰি আধুনিক শিক্ষাৰ জৰিয়তে মুছলমান তৰুণীসকলক আগুৱাই লৈ যোৱাৰ উপৰিও অপৰাধ প্ৰৱণতা ৰোধ কৰা। ধৰ্মান্ধতা বা অতিগৰামী কেৱল মুছলমান সমাজৰ কাৰণে ক্ষতিকাৰক নহয়, ই আচলতে হিন্দুৱেই হওক বা মুছলমানেই হওক বা খ্ৰীষ্টিয়ানেই হওক বা জৈনেই হওক, সকলো ধৰ্মৰ ক্ষেত্ৰতে অতি ধৰ্মান্ধতা, অতিগৰামী সদায় বিপদজনক। বৰ্তমান সমাজত আমি উন্নত ৰাষ্ট্ৰৰ লগত ফেৰ মাৰিবলৈ বা উন্নত সমাজ এখনৰ লগত ফেৰ মাৰিবলৈ আমাক আধুনিক শিক্ষাৰহে প্ৰয়োজন। গতিকে আধুনিক শিক্ষাৰ জৰিয়তে আমি আগুৱাই যোৱাৰ চেষ্টা কৰিব লাগিব। আশা কৰিছোঁ কথাখিনি আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। যদি মোৰ কথাখিনি ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে।